बिटिआर सोरखारनि बानजायनायाव जमदुवार बियाबनि सिङाव थानाय खासियाबारि BCDC नब्लाङाव स्किल एवारनेस प्रग्राम हाबाफारि खुंफुंदों। बिटिआर सोरखारनि स्किल इमप्लयमेन्ट एन्ड एन्टारप्रेन्योर्स डेभेलपमेन्ट मिशन BTC बानजायनायाव दिनै गसाइगाव महकुमानि सिङाव थानाय एबा जमदुवार बियाबनि सिङाव थानाय खासियाबारि BCDC नब्लाङाव स्किल इमप्लयमेन्ट एन्ड एन्टारप्रेन्योरशिप डिपार्टमेन्ट BTC गेजेरजों स्किल एवारनेस प्रग्राम हाबाफारि खुंफुंनाय जायो। बे हाबाफारियाव बिटिआर सोरखारनि चिफ बिफाननि मासिगिरि रन्जन बरुवा बिथाङा बाहागो लानानै माखासे लाइमोनफोरनो स्किल एवारनेस प्रग्रामनि सोमोन्दै गुवारै फोरमायनानै होयो। मख'नो गोनांदि बे हाबाफारियाव गसाइगाव बिधान सभा बियाबनि MLA जिरन बसुमतारी, गसाइगाव जिल्ला UPPL दोलोनि लोगो आफादगिरि लकनाथ नार्जारी, गाहाय नेहाथारि डक्टर रामथानु, जमदुवार बियाबनि TLCC निरद नार्जारी, लोगो TLCC निथुन बसुमतारी बिथांमोनजों लोगोसे UPPL दोलोनि गोबां दैदेनगिरि बिथांमोना बाहागो लायो। ইয়াৰ অধীনত বিশেষভাৱে আমি বিভিন্ন BCDC অঞ্চলৰ চেয়াৰমেন, বিভিন্ন মেম্বাৰ আৰু ইয়াত এই জমদুৱাৰ সমষ্টিত হওক বিভিন্ন ঠাইৰ ব্যক্তিসকলৰ মাজত এটা আমি প্ৰচেষ্টা হাতত লৈছোঁ যে আমাৰ যিবোৰ দক্ষতাৰ কাৰ্যসূচী বা আমাৰ যিবোৰ ITIবোৰ আছে, আমি ইয়াত কি প্ৰশিক্ষণ কৰি আছোঁ বা আমাৰ যিসকল যুৱ সমাজৰ ল'ৰা ছোৱালীসকল আছে বা আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে পৰৱৰ্তী মানে ভৱিষ্যতত গৈ কেনেধৰণৰ ধৰক দক্ষতা বিকাশৰ লগত জড়িত হ'ব পাৰে আৰু বিটিআৰ গভৰ্ণমেণ্ট হিচাপে আমাৰ মাননীয় শ্ৰীযুত প্ৰমোদ বৰদেৱৰ নেতৃত্বত, আমাৰ EM শ্ৰী উইলছন হাজৰিকাৰ নেতৃত্বত আমাৰ এটা ভাল এটা পৰিৱেশ হৈছে যে স্কিলিঙৰ কথা, যিটো আমাৰ আগতে গোটেই আজি ভাৰতৰ বিভিন্ন ঠাইৰ মানুহে গম পায়। উদ্দেশ্যটো আমাৰ খুব সাধাৰণ, খুব চিম্পল। আমাৰ যিবোৰ ধৰক কাৰ্যসূচীবোৰ আছে এই বিষয়ে আমাৰ ৰাইজে গম পাব লাগে আৰু যিসকল ব্যক্তিয়ে ভাবি আছে যে আমি এনেকুৱা কিবা প্ৰশিক্ষণ ল'ম বা কিবা ট্ৰেইনিং ল'ম, তেওঁলোকে যাতে সময়মতে আবেদন কৰিব পাৰে তাৰ বাবে আমি এটা আহ্বান জনাইছোঁ। কাৰণ আপোনালোকেও জানে, আমি সকলোৱে জানো যে চৰকাৰী চাকৰি সকলোৱে কেতিয়াও নাপায়। ভাৰতবৰ্ষত এইটো এটা আমাৰ প্ৰত্যাহ্বান হয়। গতিকে আমি বিকল্প পথ হিচাপে নিজাকৈ ধৰক ভালদৰে প্ৰশিক্ষিত হৈ ধুনীয়াকৈ ট্ৰেইনিং লৈ নিজেও কাম কৰিব লাগে আৰু লগত 2-4জনক আমাৰ বন্ধু বান্ধৱীসকলক কেনেধৰণে সহায় কৰিব লাগে এই বিষয়ে আমি এটা সচেতনতা বৃদ্ধি কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। চাওক, আমি পোনপ্ৰথমে এইটো কথা ক'ম যে হতাশ হ'ব নালাগে। বহুতে চৰকাৰী চাকৰি যত্ন কৰে, ভাল কথা, যত্ন কৰক। যদি চৰকাৰী চাকৰি আপুনি পোৱাও নাই, তেনেহ'লে বিকল্প পথ আমি ল'ব লাগিব। আমি গম পাব লাগিব যে আমি কোনটো পথেৰে যাম আৰু সেইটো কাৰণে আমাৰ এই কৌশল বা দক্ষতা এটা বিভিন্ন এটা গুৰুত্ব আছে। তেওঁলোকে আমাৰ ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিব পাৰে। পৰৱৰ্তী সময়ত যদি ভাবে যে আমাৰ কাউন্সিলিঙৰ প্ৰয়োজন আছে, আমি সেইটো কৰিবলৈ তৈয়াৰ আছোঁ। এতিয়া ধৰক আমি আজি জমদুৱাৰ সমষ্টি হিচাপে কৰিছোঁ, প্ৰয়োজন সাপেক্ষে আমি VCDC লেভেলত আমি এটা VCDCত গৈ তাত যিবোৰ আমাৰ যুৱক যুৱতী আছে, ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক উপদেশ দিবলৈ যত্ন কৰিম আৰু তেওঁলোকক আহ্বান জনাম যে তেওঁলোকে এনে সময়টো ৱেষ্ট নকৰি, মানে ধৰক এনে যাব দিয়াতকৈ যাতে পঢ়া শুনা হওক বা পঢ়াত নোৱাৰিলেও যে বিভিন্ন দক্ষতা কৌশল এইবোৰ আমাৰ আছে, এইবোৰৰ জৰিয়তে নিজকে আগুৱাই নিয়ে, নিজেও এটা চাকৰি লয়। মই চাকৰি মানে এইকাৰণে অকল কোৱা নাই যে চাকৰি মানে চৰকাৰী হ'ব পাৰে, ব্যক্তিগত হ'ব পাৰে বা উদ্যমিতা যিটো এণ্টাৰপ্ৰিনাৰশ্বিপ, কিন্তু এনে থকাতকৈ এটা কাম কৰক আৰু এই ক্ষেত্ৰত যিমানখিনি সহায় লাগে বিটিআৰ গভৰ্ণমেণ্টৰ স্কিল এমপ্লয়মেণ্ট এণ্টাৰপ্ৰিনাৰশ্বিপ ডিপাৰ্টমেণ্ট আমি সদায় ৰেডি হৈ আছোঁ।